নমস্কাৰ আমি আজি 4.1 দ্বিঘাত সমীকৰণৰ 2 নম্বৰ প্ৰশ্ন তলৰ পৰিস্থিতি কেইটা দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰকাশ কৰা তাৰ 1 নম্বৰ প্ৰশ্নটো আছে আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গমিটাৰ মাটিৰ টুকুৰাৰ দিগ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি আমি মাটি টুকুৰাৰ দিগ আৰু প্ৰস্থ উলিয়াব লাগে এতিয়া প্ৰথমতে আমি ধৰি লম प्रस्थ धरा हल प्रस्थ प्रस्थ जाक आमी बी रे चिह्नित करूँ इज इक्वल टू एक्स मिटार एतेके दिग दिगक आमी एल रे चिह्नित करूँ इज इक्वल टू दुगुणतके 1 मिटार बेसी ट्वाइस एक्स प्लस 1 মিটার কালি দিয়া আছে আমার প্রশ্নটোত কালি দিয়া আছে 528 বর্গ মিটার আমি কালির সূত্র জানো কালি আমি জানো দিক পূরণ প্রস্থ L * B আচ্ছা এতিয়া আমার L আমি ধরে লৈছিলো 2x plus 1 অর্থাৎ প্রশ্নমতে তো আমি ইংলিশত লিখিব পাৰো বাই দা কুৱেশ্যন শর্ট ফর্ম লিখিলো বাই দা কুৱেশ্যন L হৈ গল আমাৰ 2x plus 1 into x এটো b আৰু কালি দিয়া আছে 528 বর্গ মিটার এতিয়া নাইবা x into 2x হৈ গল 2x square plus x 528 ইফালে লৈ আহিলো minus 528 equals to 0 এইটোৱে নিৰ্ণয় সমীকৰণ যেহেতু আমাৰ সমীকৰণৰ আৰ্হিতহে প্ৰদৰ্শন কৰিব লাগে সমীকৰণটো আমাক সলভ কৰিব লাগে এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাম দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 106 আমি সংখ্যা দুটা উলিয়াব লাগে এতিয়া ক্ৰমিক সংখ্যা মতে 1 তাৰ পিছৰ ক্ৰমিক সংখ্যাটো 2 2 পিছৰ ক্ৰমিক সংখ্যাটো 3 4 5 19 20 23 24 ক্ৰমিক মানে যদি প্ৰথমটো x হয় দ্বিতীয়টো x + 1 হ'ব ধৰা হ'ল ক্ৰমিক অখণ্ড যোগাত্মক অখণ্ড সংখ্যা যোগাত্মক অখণ্ড সংখ্যা কেইটা ক্ৰমে x আৰু x + 1 এতিয়া কৈছে ইহঁতৰ পূৰণফল 306 ইয়াত তুমি লিখিছিলে 306 প্ৰশ্নমতে ইহঁতৰ পূৰণফল বাই দা কুৱেশ্যন x into x plus 1 is equal to 306 not to subscribe